হয়, মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। মই ইয়াতে বেছি দিন হোৱা নাই, 10 দিনমান হ'ল অহা ইয়াতে। আহি এনে চালোঁ জেগাবিলাক, গোটেইখিনি বস্তু ইয়াতে মানে অফিচটো অলপ লেতেৰা হৈ আছিল আৰু গোটেই পৰিৱেশটো। একচুৱেলি বিক্ৰী কৰা নহয়, ইয়াতে বহুত দিন ধৰি আমাৰ ওচৰতে বহুত ভাঙা চিঙা লোহা কিবা কিবি আছিলে। তাৰপিছত ইয়াৰে কিছুমান ল'ৰাই ক'লে চাৰিটো বহুত লেতেৰা হৈছে, এইখিনি আমি এনেই বহুত দিন পৰি আছে, চিজ কৰা নহয়, এইখিনি আমি এই দোকান এখন আছে ইয়াতে, তাতে ভাঙা চিঙা লোহাত বিক্ৰী কৰোঁ। বোলো ঠিক আছে, চাফা কৰোঁ যিহেতু সেই কৰা, ঠিক আছে বিক্ৰী কৰি দে, ভাঙা চিঙা লোহাত বিক্ৰী কৰি দে, সেইখিনিয়ে, বেলেগ একো নাই। এইটো যিখিনি চিজ কৰা বস্তু আছে এইখিনি আমি কেতিয়াও বিক্ৰী কৰিব নোৱাৰোঁ। এইবিলাক আপোনালোকক দেখুৱাম আমি। ইয়াত বহুত ধৰণৰ চিজ কৰা চাইকেল, মেচিন এতিয়াও আছে, সেই বহুত পুৰণা আছে। এতিয়া মোটামুটি নাই বোলে তই 150-200খনৰ ওপৰত চাইকেল হ'ব। মেচিনৰ মোটামুটি 150টামান মেচিন আছে। আমি সেইবিলাক নকৰোঁ, যেনে চাইকেল, এই কিবা কিবি পুৰণা আপোনাৰ চকা কিবা কিবি আছিল, এইখিনি যিখিনি আমাৰ ইয়াৰে ল'ৰা থাকে, স্থানীয় ল'ৰা থাকে আমাৰ ইয়াৰে কাম কৰি থকা, তেওঁলোকে ধৰক অলপ জেগাখিনি চাফা কৰাৰ কাৰণে বা অলপ মেচত খোৱাৰ কাৰণে যদি অলপ ভাঙা চিখিনি বেছি আমি যদি মেচত খোৱাৰ কাৰণে এতিয়া বহুত ইয়াতে কাম কৰি আছে, লেবাৰৰ কাম কৰি আছে, বহুত কেইজন মানুহ ইয়াতে লগাই দিছোঁ অলপ থকাৰ কাৰণে, যাতে ৰুম কেইটা ভাল হয়। এইখিনি কাৰণে টিংবিলাক ভাঙা আছিলে, সেইবিলাকো চেঞ্জ কৰা হ'ল। সেনেকৈ সেইকাৰণে তেওঁলোকে কৈছে ঠিক আছে, তুমি যদি পাৰা। মোৰতো ইমান এইবিলাক একো নাজানো, বেলেগ কি কৰা মানে ক'ত থাকে, দূৰত অলপ আছিল, সেইখিনি তেওঁলোকে চেল কৰি দিছে। সেইটোৱে এটা কথা, চৰকাৰৰ কিছুমান যদি দৰিদ্ৰ যেনেকুৱা চিজ কৰা বস্তুসমূহ যেনেকুৱা ঔষধ নিদিয়াকৈ বিক্ৰী কৰিব নাপায় বুলি এটা নিয়ম নীতি আছে। হয়, আছে। চিজ কৰা বস্তু বিক্ৰী কৰিব নোৱাৰে। এইটো আমি যিখিনি এই ইয়াত ভাঙা চিঙা আছে এইবিলাক কোনো চিজ কৰা নাই। এই যেনে চাইকেলৰ চকা এটা আছিল, স্প্ৰক আছিল, যেনে আপোনাৰ এই গাড্ডা কৰি কিবা চাইকেলৰ বল বা সেনেকুৱা চকাৰ পুৰণা গাড়ীৰ চকা সেইবিলাক আছিল, এই ছাইডত ৰখা আছিল, সেইখিনি আমি দেখিবলৈ পাইছোঁ। তাতে পুৰণা চকা এটাও নহয়, পুৰণা চাইকেলো নহয়, বা ভাঙা চিঙা চাইকেল নহয়, চব নিউ চাইকেল। নতুন চাইকেল নাই, সকলো নিউ চাইকেল। নতুন চাইকেলটো নাছিল মই দেখাত, কিন্তু মই যিখিনি সময়ত আছিলোঁ মইতো অলপমান থাকি বুজিছোঁ যে এখন তেওঁলোকে নতুন চাইকেল এখন দিয়া নাই মোৰ ষ্টাফিছত, চব পুৰণা চাইকেল আছে। যিহেতু আমি প্ৰত্যক্ষ কৰিছোঁ বা ৰাইজেও দেখিছে, চব চাইকেলবিলাকে নতুন হয়। চাইকেল নাছিল মই দেখাত, কিন্তু এতিয়া যিমানখিনি এই ওচৰতে আছিলে, তাতে বাইক আছে, কিবা আছে, এইবিলাকতো আমি কেতিয়াও বিক্ৰী কৰিব নিদিওঁ। বাইক থকা যি হয় চব আছে তাতে, বাকী মোৰ ষ্টাফকো দিব পাৰে। আগৰ যিহেতু দীৰ্ঘদিন ইয়াতে থাকিব, তেওঁ নিজে ব্যক্তিগতভাৱে চাইকেল বিক্ৰী কৰে, বা 10 দিন ধৰি আহে। মই একচুৱেলি বিক্ৰী কৰা নাই। একচুৱেলি মানে বিক্ৰী কৰিবলৈ এইটো পৰি আছে, যিহেতু জেগাটো চাফা কৰিছোঁ, চাফা কৰোঁতে ধৰক কেনেকুৱা হৈছে, বহুত লেতেৰা হৈ আছিল। আগতে যেনেকুৱা এটা পৰিৱেশ আছে, সেইটো গোটেই জেগাটো মই চাফা কৰিব দিলোঁ। চাফা কৰাৰ কাৰণে যিখিনি বস্তু ক'ৰবাত পৰি আছিল, কিবা বস্তু সেইখিনি বস্তুৱে বিক্ৰী কৰিছে। তাৰমানে ক'ৰবাত জংঘলৰ মাজত ব্যক্তি কৰি কিবা এটা বস্তু পৰি আছে, চাফা কৰাৰ পিছত ওলাবতো, সেইখিনি বস্তু মানে ভাঙা চিঙা লোহাত বিক্ৰী কৰিছে। কিবা পাব্লিকক দিয়া নাই, পাব্লিকক মানে ভাঙা চিঙা লোহাত বিক্ৰী কৰিছে। আপুনি আগতে কৈছে যে মোক কোনোবাই অৰ্ডাৰ দিছে, এইখন আমি বিক্ৰী কৰিছোঁ। অৰ্ডাৰটো কোনে দিব? অৰ্ডাৰ দিয়া নহয়, অৰ্ডাৰ কি দিব? মোৰ অৰ্ডাৰ দিয়া নহয়, মোৰ ষ্টাফজনে কৈছে যে ছাৰ ভাঙা চিঙা বস্তু আছে, কিবা কিবি আছে, সেইখিনি বস্তু আমি ভাঙা চিঙা লোহাত বিক্ৰী কৰিছোঁ। ঠিক আছে, বিক্ৰী কৰি দিওঁ। সেইটোৱে কিমানখন চাইকেল বিক্ৰী কৰিলে? চাইকেল হিচাপত নহয়, চাইকেল ডাইৰেক্ট চাইকেল নহয়, চাইকেলৰ ৰিং, স্প্ৰক, হেণ্ডেল, এনেকুৱা সেইবিলাক। এৰখন চাইকেল হিচাপতো নাই, চাইকেল হিচাপত হয়তো নহ'ব। চাইকেল নহয়, চাইকেলটো ভাল চাইকেল, এইবিলাক গোটেই ভাঙা চাঙা গুড়া কৰা মানে একদম সেই চাইকেল আৰু চাইকেল বুলি ক'লেতো এখন নতুন চাইকেল হ'ব, চলাব পৰা চাইকেল হ'ব। এইটো একচুৱেলি ভাঙা চিঙা বস্তুটো বিক্ৰী কৰিলেতো ভাঙা চিঙা লোৱাতে বিক্ৰী কৰিব লাগিব। আমি যে দেখিছোঁ বা ৰাইজে যে দেখিছে, ৰাইজে এতিয়া কি বা দেখিছে, কেনেকৈ দেখিছে, ৰাইজে ক'লে নতুন চাইকেলটো বিক্ৰী কিয় কৰিম? নতুন চাইকেল বিক্ৰী কৰিব নোৱাৰোঁ, নতুন চাইকেল আমি চলাম। নতুন চাইকেলখন আমি বিক্ৰী কিয় কৰিম? নতুন চাইকেল ভাঙা চিঙা বিক্ৰী কৰিম, নতুন চাইকেলৰ ভাল আমি ভাল টকাটো আমিতো কেজি ওজনত বিক্ৰী কৰিছে। বলৰাম ডাঙৰীয়াই কৈছে কি 13খন চাইকেল বন বিভাগে বিক্ৰী কৰি দিলে, মই 27 টকাৰ কিলোৰ হিচাপে কিনিলোঁ। এই কথা ক'লে কি ক'ব? কেজি হিচাপত বিক্ৰী কৰিছোঁ, ঠিক আছে, কিন্তু চাইকেল হিচাপত আমি বিক্ৰী কৰা হ'ব। এইটো মই চাম যদি কৰিছে একচুৱেলি কি বিক্ৰী কৰাৰ সময়ত মইতো সুধি যাম, মানুহ আছে, মানুহক সুধি যাম, মোৰ ল'ৰা আছে। ভাঙা চিঙা হিচাপত বিক্ৰী কৰিছে, কোনো মানে হেৰিয়ত আপোনাৰ কি হয় বিক্ৰী কৰা ভাঙা চিঙা হিচাপত বিক্ৰী কৰা। ইয়াৰ বাদেও এটা স্থানীয় ৰাইজক অভিযোগ কৰিছে, ইয়াত ঠেলা গাড়ীও বিক্ৰী কৰিছে, টায়াৰ গাড়ী এটা বিক্ৰী কৰিছে। ঠেলা গাড়ীটো মই গম নাপাওঁ একচুৱেলি, মই এইবিলাক অজ্ঞাত। মই কালি জানো ভাঙা চিঙা লোহাত চাইকেল কেইখনমান আছে, সেইকেইখন বিক্ৰী কৰিছে, সেইটোৱে। এইখন ৰনিঘাটা ৰেঞ্জৰ অন্তৰ্গত বিভিন্ন অঞ্চলসমূহ যেনিবা বহুত চ'ৰ্চ আছে, নেচাৰেল চ'ৰ্চ বা বহুত এইবিলাক মূল্যৱান গছ গছনিসমূহ আছে, এই ক্ষেত্ৰত ৰক্ষণাবেক্ষণ কেনেকৈ? হয়, ৰক্ষণাবেক্ষণ সঁচাকৈ হয়। এইটো আপোনালোকে ভাল এটা কুৱেশ্যন কৰিছে, ভাল লাগিছে মোৰ।
একচুৱেলি ৰক্ষণাবেক্ষণ কৰিব গ'লে অকল ডিপাৰ্টমেণ্টে ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিব যদি চব মানুহৰ যদি সহযোগিতা থাকে সেইটো সেই সহযোগিতাৰ ফলতহে মানে আমাৰ জংঘলখন বাচি থাকিব লগতে আমাৰ যিখন চিৰাঙাৰে হয় ইয়াতে বহুত খেলি আমি যদি এইখন নেশ্যনেল পাৰ্ক কৰিব পাৰোঁ ৱাইল্ড লাইফ কৰিব পাৰোঁ আমাৰ লগতে বাকী যিখিনি স্থানীয় মানুহ আছে তেওঁলোকৰ খুব এটা ভাল এটা সহযোগ যিখন আমাৰ ওচৰতে ৰাইমনা নেশ্যনেল পাৰ্ক হ'ল এতিয়া তাতে 422 স্কুৱেৰ কিলোমিটাৰ ৰাইমনা নেশ্যনেল পাৰ্ক তাৰ লগতে কি হৈছে মানুহখিনিয়ে এটা ইনকাম চ'ৰ্চ এটা পাইছে আমাৰ এইখনো যদি এখন নেশ্যনেল পাৰ্ক হয় বা ৱাইল্ড লাইফ চ'ৰ্চ হয় সেইটো খুবেই ভাল এটা মানে পদক্ষেপ হ'ব আৰু এইটো মানে ফৰেষ্টৰ আপোনাৰ ষ্টাফত দিছে আৰু কি আমাৰ ভাঙাচিঙা বুলি সিহঁতৰ ওজন কেজি হিচাপ মই লয় এইটো ভাল হ'লেতো মই নাললে হয় এই ভাঙাচিঙা মই কিনো ভাঙাচিঙা হ'লে মই কিনিছোঁ 25 টাকা 26 টাকা 27 টাকা এনেকুৱা কেজি হিচাপে লৈছোঁ কিমানখন চাইকেল আপোনালোকে এই 13-14টা চাইকেল আছিল আপোনালোকে ফৰেষ্ট বিভাগৰ যিটো ৰেঞ্জ আছে ৰেঞ্জে আপোনাৰ ইয়াতে আহি বিক্ৰী কৰিছে না আপোনালোকে তাতে গৈ লৈ না ইহঁতৰ আহিছে আহি ওজন চোজন কৰি দিছে ৰেঞ্জৰ নাই তাহাৰ ইহঁতৰ ষ্টাফ আহিছিল আপোনাৰ মাতিছিল নেকি কোনটো জানিব পৰা মতে এই চাইকেলসমূহ ফৰেষ্ট বিভাগৰ বন বিভাগে মানে ধৰিছে চোৰাংকাৰসমূহ জব্দ কৰা বস্তুখিনি উইদাউট স্ক্ৰেচ বা নটিফিকেশ্যন নিদিয়াকৈ ইহঁতৰ বিক্ৰী কৰিছে কেনেকৈ আনিব পাৰিলে আপুনি দাদা এইটো দাদা মইতো সিহঁতৰ আনি দিছে স্ক্ৰেপ বস্তু মইতো নাজানো মই কিনিছোঁ দোকানত আনি দিছে মই লৈছোঁ ভাঙাচিঙা ৰেঞ্জাৰে কিবা আপোনাৰ বিক্ৰী কৰিছে নেকি ৰুণিকাটা ৰেঞ্জাৰটো অহা নাই সিহঁতৰ ষ্টাফে আহিছিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফ যিটো আপুনি যিটো ইয়াৰ মূল্যখিনি আপুনি কাক দিছে সিহঁতৰ লৈছে যিবিলাকে আহিছে সিহঁতে লৈছে ৰেঞ্জৰ লৈছে ৰেঞ্জৰ অহা নাই সিহঁতৰ 3-4জন আহিছিল সিহঁতে লৈ গৈছে ফৰেষ্ট ষ্টাফ गोजोनथाव खौरां आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु 2023-2024 सोलोंथाय बोसोरनि थाखाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो क'क्राझार सोहोरनि जेटी रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा एसिस्टेंट नर्सिंग फर्स्ट एड पेशेंट केयर डायलिसिस टेक्निशियन OT टेक्निशियन फिजियोथेरापी डिप्लोमाजों लोगोसे 3 बोसोर समनि थाखाय ICU टेक्निशियन रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन बेफोर डिप्लोमाखौ आबुङै सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन